हेलो गाइस वेलकम बैक टू माय चैनल কি খবৰ আপোনালোকৰ আশা কৰো সবাই ভালে আছে আজি আপোনালোকৰ কাৰণে এনেকুৱা এটা ভিডিও লৈ আহিলো যেটো মানে একেবাৰে ইউনিক আৰু আজিৰ ভিডিওটো আপোনালোকৰ কাৰণে খুবই এটা ইম্পৰ্টেন্ট ভিডিও হয় আমি বহুত ক্ষেত্ৰত এনেকুৱা হয়তো আমাৰ মোবাইলৰ ডাটা হেক হৈ যায় আমি বেলেগক পইচা পঠাব লাগে বা এনেকুৱা কিছুমান জায়গা আছে য'ত যাই মানে আমি মোবাইলৰ কথা পতাৰ কাৰণে নেটৱৰ্ক পাও কিন্তু আপোনাৰ ইন্টাৰনেট চলোৱাৰ কাৰণে নেটৱৰ্ক নাপাও তো এনেকুৱা পৰিস্থিতিত আপুনি উইদাউট ইন্টাৰনেটে দি আপুনি বেলেগক পইচা পঠাব পাৰে বা বেংকৰ বেলেন্সটো চাব পাৰে তো কমপ্লিট প্ৰসেসটো মই আপোনালোকক দেখাম তো তাৰ কাৰণে কি কৰিব লাগিব ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাব লাগিব গতিকে আপোনালোকে আজি চাওক ভিডিওৰ প্ৰথমৰ পৰা শেষলৈ মই লাইভ প্ৰুফ আপোনালোকক দেখাই আছো কেনেকৈ বেলেগক উইদাউট ইন্টাৰনেটে দি বেলেগক পইচা পঠাব পাৰি বা আপোনাৰ বেংকৰ বেলেন্সটো চাব পাৰি আজি আপোনালোকক পুৰা লাইভ প্ৰুফ দেখাম গতিকে আজিৰ ভিডিওটো আপোনাৰ কাৰণে নিশ্চয় অলপ উপকাৰত আহিব গতিকে আজিৰ ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাব আৰু যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহলে মোৰ পেজটো ফলো কৰিব और ভিডিওটো এটা শেয়ার কৰি বেলেগক মানে সোয়ার কারণে সুবিধা কৰিব যাতে বেলেগৰ বস্তুটো বুজি পায় আৰু আপোনাৰ যদি কেতিয়াবা পাহৰি যায় তেতিয়াহলে আপুনি শেয়ার অপশনত যায় ভিডিওটো চাই কমপ্লিট প্ৰসেসটো চাব পাৰিব তো মই আপোনালোকক দেখাই আছো আজি প্ৰসেসটো তেতিয়ালৈকে আপোনালোকে চাই থাকক সাইফুল ফ্ৰম বৰপেটা ইউটিউব চেনেল এণ্ড ফেসবুক পেজ তো কমপ্লিট প্ৰসেসটো আপোনালোকক দেখাই আছো তো প্ৰথমত মই গুছি গলো মোৰ মোবাইল স্ক্ৰিনত তাতে যাই ডায়াল কৰিলো *99# তাৰপিছত যেটো সিম মোৰ বেংকৰ লগত লিংক আছে হেতু সিমে দি মই প্ৰথমত কল কৰিম মোৰ যেহেতু এক নম্বৰ সিম মই এক নম্বৰ সিমটো ডায়াল কৰিলো এতে এনেকৈ অপচন আহি যাব আপোনাৰ যেটো বেংকৰ লগত লিংক আছে বেংকৰ নাম দেখাব তাৰপিছত সেন্ড মানি ৰিকুৱেষ্ট মানি চেক বেলেন্স মাই প্ৰফাইল পেন্ডিং ৰিকুৱেষ্ট ট্ৰানজেকচন ইউপিআই পিন গটেখিনি প্ৰসেস মানে উইদাউট ইন্টাৰনেটত কৰিব পাৰি তো যেহেতু মই বেলেগলৈ পইচা পঠাম তে মই প্ৰথমত এক নম্বৰ অপচনটো লৈ ললো তাৰপিছত এতে আপুনি সেন্ড মানিটো আপনি কোনটো মোডত পঠাব এতিয়া আপনি মোবাইল নম্বৰত পঠাব না ইউপিআই আইডিত পঠাব না সেভ বেনিফিচিয়াৰি যিবিলাক বেনিফিচিয়াৰি সেভ থাকে সেইবিলাকত পঠাব না একাউণ্ট নম্বৰত পঠাব তো অপশনবিলাক দিয়া আছে যেহেতু মই মোবাইল নম্বৰত পঠাম তো এক নম্বৰ অপশনটো লৈ ললো তাৰপিছত আপোনাৰ এন্টাৰ মোবাইল নম্বৰ যেটো মোবাইল নম্বৰলৈ মই পইচা পঠাম সেই নম্বৰটো এটা দিব লাগিব নম্বৰটো দি দিলো তাৰপিছত আপোনাৰ সেন্ড কৰি দিলো তাৰপিছত এতে চাক একাউণ্ট হোল্ডাৰৰ নামটো দেখাব যাক মই পইচা পঠাইছো হেয়াৰ নামটো দেখাব এতে তাৰপিছত মই এন্টাৰ এমাউন্ট কিমান টকা মই পঠাম 1 টকা পঠাইছো সেইকাৰণে 1 মাৰি দিলো এতে তাৰপিছত এতে আহিছে আপোনাৰ ৰিমাৰ্কত আপুনি কিবা লিখিব পাৰে নহলে যদি আপুনি কিবা লিখিব নখোজে তেতিয়ালে 1 মাৰি দিলে আপোনাৰ স্কিপ হৈ যাব তো 1 মাৰি দিলো মই তাৰপিছত আপোনাৰ বেনিফিচিয়াৰি ডিটেইলছটো দেখাব মই যাক পইচা পঠাইছো হেয়াৰ ডিটেইলছখিনি দেখাব তো আপনি প্ৰথমে চাই কনফার্ম কৰি লব ঠিক আছে না নাই যদি ভুল হৈছে তেতিয়াহলে ক্যান্সেল কৰি দিব যেহেতু মোৰ ঠিকই আছে তো মই চেঞ্জ কৰিব লগা নাই তো ইয়াতে মোৰ ইউপিআই পিনটো দিব লাগিব এন্টাৰ ইউপিআই পিন আহি আছে তো ইউপিআই পিনটো মই দি দিলো তো এনেদৰে পইচা গুছি গল চাওক এতিয়া হল আপোনাৰ 1 টকাটো সাকসেসফুল হৈ গল ৰেফাৰেন্স নম্বৰ আহি গল তো কন্টাক্টটো মই ইয়াতে সেভ কৰিব পাৰে এক্সিট 2 মাৰি দিলে এক্সিট হৈ যাব তো 2 মাৰি দিলে এক্সিট হৈ গল থ্যাংক ইউ ফৰ ইউজিং দিস সার্ভিস তো এতে চাওক 1 টকাটো ট্ৰান্সফাৰ হৈছে না মই আপোনাক দেখাই আছো চাওক হৈ গৈছে 1 টকা ট্ৰান্সফাৰ তো এনেদৰে আপুনি উইদাউট ইন্টাৰনেটত বেলেগলৈ পইচা পঠাব পাৰে তো এটো আপোনালোকৰ আজিৰ ভিডিওটো চাই আপোনালোকক কেনেকুৱা লাগিলে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিওটো আপোনালোকে ফেসবুকত চাই মোৰ পেজটো ফলো কৰিব আৰু যদি ইউটিউবত চাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ